हेलो फ्रेंड्स एक्चुअली मैं घर আহিলোঁ আজি তাকে ফুৰিবলৈ গৈছোঁ কাকচাং যাওঁ বুলি ভাবিছোঁ আপোনালোকে চাই থাকক কি কি দেখো আমি গৈ আছোঁ জুৰি দুটা পাৰ হ'লোঁ এতিয়া আৰু আছে যাবলৈ এয়া পানী গোটেই চব চব পালোহি আৰু অলপ আছে মেইন যেটো জুৰি হয় হেতু পাবলৈ মেইন যেটো জুৰি হয় হেতু পাবলৈ আৰু অলপ আছে গৈ আছো সব বহুত দূৰ খোজকাঢ়ি আহিলোঁ ভাগৰ লাগি গ'ল এতিয়া ইমান দূৰ আছে তথাপিতো পালোহি আৰু সব কিমান স্পীড গৈ আছে পানীবোৰ নটা জুৰি পাৰ হোৱাৰ পিছত আমি মেইন জুৰি পামগৈ এতিয়া জেগাটো বহুত ধুনীয়া হয় চাবলৈ কিন্তু অলপ ভয় ভয় লাগে কাৰণ গোটেই সবফালে হাবি হাবি পাহাৰৰ ভিতৰত আৰু আহি আছে ইমান দূৰ বাট কৰি বাই অহাৰ পিছত আমি এয়া মেইন পালোহি চব দলঙৰ বনাই আছে সেয়া চব ইমান ধুনীয়া দৃশ্য দেখিছেনে এই বোকাখাটত আছে ধুনীয়া দৃশ্য ইয়াত একচুৱেলি যোৱাৰ এতিয়া সেই তলত আগত তলতে যাব পাৰি তললৈ কিন্তু ইয়াত যাব নিদিয়ে এতিয়া কাৰণ মাজতে ল'ৰা দুজন ইয়াত মৃত্যু হৈছিলে ঢুকাই গৈছিলে ওপৰৰ পৰি পেলাই ব্লড কৰি ঢুকাই গৈছিলে সেইটো কাৰণে বন্ধ কৰিলে যোৱাত ৰছীডাল দেখিছে সেই ৰছীডালৰ ওচৰৰ পৰা যাব নোৱাৰি আৰু ফাইনেলি আমি পাই গ'লোঁ ইয়াত বহুত ভাল লাগিছে এইফালে পৰা আকৌ ছেকেণ্ড এটা আৰু এটা জুৰি আছে তাত যাব পাৰি আমি ইয়াতে যাম আৰু ইয়াতে চাম চাই মেলি ঘৰ যামগৈ বাই বাই এতিয়া যাব লৈছোঁ ঘৰ চালোঁ ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ ঘৰ যাওঁ এতিয়া হৈ গ'ল সব জুইটোৰ পৰা পানী একদম ধোৱা লিখাকৈ হৈ থাকে এয়া আমি কাকচাং ফুৰি আহি আছোঁ খোজকাঢ়ি খোজকাঢ়ি ৰাস্তাতে পালোঁ কহুৱা বন বহুত ভাল লাগিলে গৈ বহুত এনজয় কৰিলোঁ এতিয়া আৰু ঘৰ বাই বাই গাইজ